কিবা কাৰণতহে নিউজ কৰিলোঁ বাতৰি লৈ ময়ো বিৰক্ত মই ক্ৰিয়েটিভ মানুহ মটিভেশ্যনটো মাক দেউতাক আৰু স্কুল টিচাৰবিলাকেহে কৰিব লাগে সেইটো হয় এই এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট স্কিল ডেভেলপমেণ্ট বুঢ়া মানুহ বুঢ়া শালিকাই মাত নধৰে নহয় স্বচ্ছ ভাৰতৰ কথাটো আমাক কৈ লাভ নাই কাফকাৰ কিতাপ তেওঁৰ জীৱনকালত পাব্লিছেই নহ'ল এখন জ্বলাই দিব দিলে বন্ধুটোক তেওঁহে পাব্লিছ কৰাৰ পিছত এতিয়া কাফকা সদায় ওৱান অফ দ্য মানে টপ মানে তিনিজনৰ ভিতৰত ৰাইটাৰ সদায় ফ্ৰেঞ্চ কাফকা থাকে প্ৰথম কথা হ'ল যে যোনে ষ্ট্ৰাগল কৰি আছে তো হোল লাইফটো ষ্ট্ৰাগলেই কৰি থাকিব লাগিব তেনেকুৱা ষ্ট্ৰাগল কৰি থকাটো বেয়া শব্দ নহয় আপুনি যেতিয়া আৰম্ভ কৰিছিলে সেইটো সময়ত কোনো ধৰণৰ ষ্টাৰ্টআপ ইণ্ডিয়া MSME লোন এইবিলাক একো নাছিলে আৰু গোটেই চেনেলটো প্ৰায় অকলে চলাই দিছিলে কেনেকুৱা আছিলে আপোনাৰ এক্সপিৰিয়েঞ্চটো কি অসুবিধা কি অকণমান বুজাই ক'ব খালি আচ্ছা তো মই প্ৰথম কথাটো ক'বা আৰম্ভ ক'ৰ পৰা কৰিলোঁ আইডিয়াটো ক'ৰ পৰা এক্সেক্টলি মোৰ দেউতাৰ তেতিয়া 1990 চনত দেউতা গা বেয়া হৈ মানে মাদ্ৰাজত আমি আছিলোঁ এপল' হস্পিটেল তেতিয়াতো বেলেগ হস্পিটেল নাছিলে এপল'খন তেতিয়া ধুনীয়াকৈ আৰু চেন্নাই এপল' তো 90 চনত তেতিয়া আমি তাত প্ৰায় 4.5 মাহ আছিলোঁ আৰু তেতিয়া সেই এপল'য়ে মানে সিহঁতৰ ষ্টেট অফ আৰ্ট মানে ফেচিলিটিজ আৰু মানে তেতিয়া অল ইণ্ডিয়াত সেইখনেই এপল' মেদান্ত এইবিলাক একো হস্পিটেলেই নাছিলে চ' তেতিয়া মই দেখিলোঁ টিভিত কেইবাটাও মানে 4টামান চেনেল আৰু তাত তেতিয়া CNN-টো খুব আহি আছে CNN-ৰ এতিয়া দেউতাৰ মানে লিভাৰৰ বেমাৰ আছিলে গতিকে তাত দেখিলোঁ লিভাৰ ট্ৰান্সপ্লাণ্ট মানে এটা প্ৰগ্ৰেম চালোঁ CNN ইমান ভাল লাগিলে তাৰপিছত এদিন মানে এটা ইণ্টাৰভিউ চালোঁ টেড টাৰ্ণাৰৰ তেতিয়া গাল্ফ ৱাৰ হৈ আছে 24 আৱাৰ্ছ মানে ডাঙৰ বুছ মানে তেতিয়া তেওঁ আছিলে সৰু বুছৰ দেউতাক তেওঁ মানে টেড টাৰ্ণাৰক মানে থেংক ইউ দিছে আৰু টেড টাৰ্ণাৰে তেতিয়া কেনেকৈ মানে CNN-টো ষ্টাৰ্ট কৰিছিলে ইট ৱাজ বেচিকেলি কেবল নিউজ নেটৱৰ্ক কেবলেদি আৰু তেওঁ সেইফালে সেই তেওঁৰ ঘৰ অলপমান চাউথ ৱেষ্টত আছিলে য'ত আমাৰ এইবিলাক বহুত পাহাৰ আছে সৰু সৰু পাহাৰ য'ত টেলিভিশ্যন তেতিয়া বিমিং কৰে এয়াৰবিলাক টাৱাৰেদি দিয়ে তেওঁ কি কৰিলে তাত মানে সেই লোকেল এৰিয়াটোত মানে টিভি কিহে নাপায় ছিগনেল নাপায় আৰু ময়ো সেইটো সময়ত বিয়া পাতি ঘৰৰ অমতত বিয়া পাতি এই ভূপেন হাজৰিকা গান লিখা ঘৰ এটা আছিলে খাৰগুলিত সেইটো ঘৰত মানে মোক থাকিব দিলে আৰু ধুনীয়া ঘৰ কিন্তু একো ছিগনেলেই নাপায় আমাৰ পাহাৰখন তেতিয়া সেই নৰকাসুৰ পাহাৰৰ পৰা টিভি মানে বিমিং কৰে গতিকে খাৰগুলিত আমাৰ নৱগ্ৰহ পাহাৰে ঢাকি থৈ গতিকে একো নাপাওঁ গতিকে সেইটো জানুৱাৰী ফেব্ৰুৱাৰী এপ্ৰিলৰ পৰা মই আগষ্ট মাহলৈকে আছিলোঁ অলমষ্ট 8 মান্থছ মানে টিভি একোৱেই ছিগনেল টিগনেল নাপাওঁ তো যিমানে পাহাৰৰ ওপৰত মানে এণ্টেনা নিদিওঁ নাপাওঁৱেই আহি যেতিয়া টিভিত চালোঁ একদম তেওঁ সেই একেটাই কথা কৈ আছে টিভি নাপায় তেওঁ কি কৰিলে তেওঁ মানে এটা জেগাত তেওঁ এখন মানে ডিছ এখন বহাই ল'লে নিজাববীয়াকৈ বহাই লৈ তাৰ পৰা তেওঁ গোটেই বস্তুটো কেবল কৰি পেলালে তাৰমানে এণ্টেনাৰ পৰা যিডাল কেবলৰ ছিষ্টেম সেই মানে আকৌ স্প্লিট কৰি দীঘলীয়াকৈ লৈ গুচি গ'ল লৈ গৈ তেওঁ সেই মানে ছিগনেলটো ধৰি তলত লৈ আহিলে ছিগনেলটোতো কমি যায় এম্প্লিফাই কৰি দিলে কিছুমান এম্প্লিফায়াৰ লগালে ভিডিঅ' অডিঅ' এম্প্লিফায়াৰ কিছুমান নিজে বনালে তাৰ আগতো নাছিলে তেওঁ নিজে বনাই সেইটোৰ পৰা তেওঁ ছিগনেলটো লৈ যায় ছিগনেলটো আৰু য'ত মানে ড্ৰপ হৈ যায় তাত আকৌ এটা এম্প্লিফায়াৰ লগাই দিয়ে আকৌ তাত সেনেকৈ কেবুলডালেদি স্প্লিটাৰ লগাই একেটাই কেইবাঘৰতো দি দিয়ে তেওঁ মানে বিজনেছেই আৰম্ভ কৰি দিলে এনেকৈ মানে তেওঁৰ নিজৰ বহুত মাটি আছে টেড টাৰ্ণাৰৰ আমেৰিকাত আটাইতকৈ বেছি মাটি আছে
সেই ফাৰ্মবিলাকত ৰেঞ্চবিলাকত তেওঁ তাতে মানে সেইবিলাক দেখুৱাই থাকে চ' তাৰপিছত তেওঁ দেখিলে যে মই দেখোন এইবিলাক যে দেখাই আছোঁ তেওঁ বেলেগ বেলেগ মানে যিটো মানে মডুলেটৰ আছে তাত কেইবাটাও ছিগনেল বেলেগ বেলেগকৈ তেওঁ মানে ৱেভ লেংথ কিছুমান পাই গ'ল তেওঁ দেখিলে আৰে ইয়াত দেখোন মই আৰু 2-3টা দেখোন চেনেল এড কৰিব পাৰোঁ VCR লগাই তেওঁ চিনেমা দেখুওৱা আৰম্ভ কৰিলে যিটো মানে বাকী ষ্টেটৰ যিবিলাক ছেটেলাইট বা গভৰ্ণমেণ্টৰ যিবিলাক চেনেল BBC TBC আছিলে সেইবিলাক দেখুৱালে বাকী কেইবাটাও মানে কেইবাটাও 8 লাইন মডুলেটৰ ল'লে তাত 6টা চেনেল আছে বাকী 2টা খালী তেওঁ এটাত চিনেমা দেখুৱাই দিয়ে নিজেও চায় আৰু এটাত কৰিলে কেমেৰা দি দেখোন নিজে দেখা পায় নিউজ চলাই দিলে মই লগালগ আহি আমাৰ গুৱাহাটীত দেউতা ঢুকাই থাকিলে আমাৰ ৰাজতে আমি আৰু ক্ৰিমিশ্যন কৰিব লগা হ'ল আনফৰ্চুনেটলি আহি মোৰ মগজুত মানে সেইটো সোমাই থাকিল নহয় আহি মই গুৱাহাটীত ষ্টাৰ্টে কৰি দিলোঁ এইটো ষ্টাৰ্ট কৰিবলৈতো আপোনাৰ ভালেখিনি কেপিটেল লাগিছে চাগে পৃথিৱীততো আইফিল টাৱাৰ বনাবৰ কাৰণে কিমান কেপিটেল লাগিছিলে আইফিলে কেয়াৰ কৰা নাই তাজমহলটো বনাবলৈ কি লাগিছিলে সেইটো হয় কিন্তু সেইটো সময়ত আপোনাৰ চাগে বাধা বহুতখিনি আহিছে মই ক্ৰিয়েটিভ মানুহ সেইটো হয় গতিকে মই ক্ৰিয়েশ্যনটোহে জানো মই বাধাটো বুজি নাপাওঁ নহয় মাকজনীয়ে পেটত যে বাচ্ছাটো লৈ থাকে বাচ্ছাটো ছেফ হৈ থাকে নহয় মাকে কি বাধা দেখা পায় বাচ্ছাটোতো অপেনলি ওলাই যায় আজিকালি ডক্টৰবিলাকে কাটি কুটি মাৰে কিবা কৰে এইটো বেলেগ কথা এই কথাষাৰ যে আপুনি কৈছে দিছ মানে এইটো এটা মটিভেশ্যনেল হেৰি হ'ব লাগে আমাৰ প্ৰজন্মৰ কাৰণে আজিৰ তাৰিখত চাব গ'লে বহুতে ভয় খায় মটিভেশ্যনটো মই এটা কথা কওঁ খুব মানে ডাঙৰকৈ চিঞৰ বাখৰ চলাই আছে পাৰ্ট অফ মানে এটা তেওঁলোকৰ মানে আইডিয়াৰ বিজনেছ মানে এজেণ্ডা অৰ পলিটিকেল এজেণ্ডা মটিভেশ্যনটো মাক দেউতাক আৰু স্কুল টিচাৰবিলাকেহে কৰিব লাগে সেইটো হয় এই এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট স্কিল ডেভেলপমেণ্ট বুঢ়া মানুহ বুঢ়া শালিকাই মাত নধৰে নহয় সৰুতে কৰিব লাগিব ন আৰু যোন আউট অফ 10 তাৰ ভিতৰত মানে 10টাই কেতিয়াও এণ্টাৰপ্ৰিনিয়ৰ বা কেতিয়াও ক্ৰিয়েটিভ হ'ব নোৱাৰে খেতি বাতিটো যাব কোনোবা ডক্টৰ ইঞ্জিনিয়াৰিং স্কিল ব্ৰেইন থাকে কিছুমান জিঅ'মেট্ৰিকেল ডিজাইন তেওঁলোকৰ ব্ৰেইনত থাকে কিছুমানৰ চিম্পল ফ্লুট এটা বজাব জানে গিফটেড নহয় ভগৱানে আমাক সেনেকৈ বনাইছে বাঁহী বজোৱাটোক মানে মোৰ ককাদেউ এজন আছিলে তেওঁ মানে কবিতা লিখে ফিলচফিত মানে হায়েষ্ট মাৰ্ক পোৱা গুৱাহাটী ইউনিভাৰ্চিটিত কোনোবাই ক'লে যে এই পাগল হ'ব কবিতা লিখে কথা কম কয় ফিলচফিত মানে ইউনিভাৰ্চিটিত ৰেকৰ্ড ব্ৰেকিং প্ৰিভিয়াছত মাকে ক'লে এই পাগল হ'ব পঢ়িব নালাগে বুলি লৈ মানে সি উপায় নাই গুচি গ'ল মানে কোনোবাই ক'লে যে তাক ইমিডিয়েটলি APSC ওলাইছে তাক এপিয়াৰ কৰিব দিয়ে ইমিডিয়েটলি সি তেতিয়া 21 বছৰ বয়স APSCত গ'ল ইমিডিয়েটলি তাক টপ লিষ্টত চিলেক্ট কৰি ইমিডিয়েটলি ইণ্ডাষ্ট্ৰি ডেপুটি ডাইৰেক্টৰ এপইণ্ট কৰি দিলে উইদিন 1 মান্থ জইন কৰি সি কবিতাৰ পৰা কলমৰ পৰা হাতুৰি বাতুৰি ডিপাৰ্টমেণ্টত আহি গ'ল তাৰপিছত তাৰ লাইফটো মানে যোনটো ফালে যাব লাগিছিলে এইফালে নগৈ গতিকে তেওঁৰ পৰা যিটো আমি আশা কৰিব লাগিছিলে কেইবাখনো কবিতাৰ কিতাপ নহ'ল আৰু যিটো এটা ৱেষ্টেজ তাৰ নিচিনা এটা মানে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত চবে জানে ইন্দু ভূষণ কোঁৱৰ বুলি ক'লে যিটো মনৰ পৰা নাহে জোৰজবৰদস্তি টকা দি থাকে ঘৰ চলাব লাগে বিয়া পাতি দিলে বাচ্ছা হ'ল এতিয়া সেই তাৰ লাইফটো সেইটো হৈ গ'ল গতিকে না ইণ্ডাষ্ট্ৰি ডেভেলপ হ'ল না তাৰ পয়েট্ৰি নেচাৰেল টেলেণ্টটো মানে ফ্লাৰিছ হ'ল চ' সেইকাৰণে কওঁ এনেই হোৱাই নোহোৱাই চিঞৰি থাকিব নালাগে এতিয়া আপোনাক লগ পোৱা আমাৰ একমাত্ৰ উদ্দেশ্য আছিলে যে যিহেতু আপুনি পায়নিয়াৰ অসমত টেড টাৰ্ণাৰ পায়নিয়াৰ তাত অসমত চাব গ'লে আপুনি পায়নিয়াৰ ক'ব পাৰি আৰু মেবি বিকজ সেইটো সময়ত অসমতো নাই নাজানে আমি যেনেকে তুমিও আছিলা দেখা পাইছা আমি কেনেকে নিউজ কৰিছিলো এইটো আছে কোৱাইট ইনোভেটিভ কেনেকে আমাৰ টেলিপ্ৰম্পটাৰ নাই কেনেকে চকীখনৰ পৰা কেমেৰাটো ক'ত থাকিব লাগিব কেনেকে সেই স্ক্ৰিপ্টবিলাক টানি হয়নে কেনেকে নিউজ লিখি আছিলো প্ৰফেচনেল ইনফেক্ট আজিও যদি চাবলৈ যায়
ষ্টুডিঅ' ইকুইপমেণ্ট আজিও গুৱাহাটীত ইমান পুতুকে নাপায় আৰু তাতকৈ ডাঙৰ কথা যিবিলাক মানে জাৰ্নেলিষ্ট আহিছিলে চবটো নিউজ পেপাৰ জাৰ্নেলিষ্ট হয় নিউজ পেপাৰতো গোটেই বস্তুটো এলাবৰেটলি মানে এটা লিখিব লাগে যাতে চিনটো মানুহৰ চকুত আহে পঢ়ি থাকোঁতে হয় আমাৰ কেমেৰা এটা ষ্ট্ৰং মিডিয়াম হয় আমি একো ক'বই নালাগে কেমেৰাদি ধৰি থাকিলেই হ'ল গাল্ফ ৱাৰত CNN-ৰ কেমেৰাবিলাক ইৰাকত 6 ঘণ্টা 7 ঘণ্টা এনেকৈ থাকে থম থাম কেতিয়াবা 1 ঘণ্টা মূৰত এটা মানুহ দৌৰি যায় কেমেৰাৰ আগেদি মানুহটো সেনেকৈয়ে চাই আছে দূৰৰ সেই মানে এনেকুৱা হৈছে যে মই উইণ্ডখনৰ পৰা দূৰৰ এখন ৱাৰ চাই আছোঁ টিভিটোত মানে কথাটো সেইটো নহয় মই একদম কেমেৰা গৈ ক্ল'জ কৰি সদায়তো ইমান ফৰ্চুনেট নহ'বও পাৰে ৱাৰ ফিল্ডত গৈ কেতিয়াবা সিহঁতে কেমেৰা দি মানে ৱাৰ কেতিয়াবা চ'লজাৰৰ লগত গুচি গৈছে ডেটছ আ ডিফাৰেণ্ট আমি লাকি এটা দুটা শ্বট আমি পালোঁ কিন্তু আদাৰৱাইজটো চবেই দূৰৰ পৰাই দেখা পাই আছে ৱাৰখন আজি কিমান ক্ল'জ আপ আৰু চবৰ ডাঙৰ কথা কেমেৰাৰ কথা কেমেৰাটো চিনেমাটোগ্ৰাফী কোনে 4 বছৰ পঢ়িব লাগে তাৰপিছত আৰু মাষ্টাৰ্ছ কৰে বহুতে বাহিৰত যায় আমি হঠাৎ কালি এটা হাতত কেমেৰা ল'ৰা এটা এটা মেন এটা কেমেৰা এটা দি তেওঁৰ পৰা কিমান আশা কৰিম হয় নহয় গতিকে শ্বটছবিলাকৰ ডেফিনেশ্যনেই নাজানে ক্ল'জ আপ কাক কয় বিগ ক্ল'জ আপ কাক কয় মানে মিড এংগুল শ্বট কাক কয় লং শ্বট কাক কয় সেই এডিট কৰি থাকোঁতে ঠিক আছে মানে নিউজৰ সময়ত ইমান এইবিলাক মানে গ্ৰামাৰ থিয়ৰী নাখাতে মানিছোঁ কিন্তু তাতো যোনে খটুৱাব পাৰে তেওঁ বেষ্ট হয় নহয় আৰু ক্ৰিয়েটিভ মানুহবিলাকে তাতেই খটুৱাব আৰু যোন বুৰ্বক মানুহ হঠাৎ কথা নাই বথা নাই আউট অফ ব্লু কেমেৰা এটা পাই গৈছে সি নাজানে একো সেই তাৰ পৰা মই এটা বস্তু চাওক ময়ো আছিলোঁ জড়িত এটা সময়ত তেতিয়া যোনবিলাক নিউজ গৈছিলে এইবিলাক চানি নিউজ ওলোৱা গৈছিলে নিউজ আছিলে আমি টক শ্ব' বা এইবিলাকৰ লগত নিউজটোক আমি হালমিহলি কৰা নাছিলোঁ মই টক শ্ব'লৈ যোৱাই নাই বাৰু মই নিউজৰ কথাই কৈছোঁ তাৰমানে যদি 10টা নিউজ আহিছিলে 10টাৰ পৰা চানি পেলাই যোনকেইটা বেষ্ট আমাৰ TRPৰ কাৰণে নহয় আমি TRP নাছিলেই TRPৰ কাৰণে নহয় মানে এইকেইটা একচুৱেল গুৰুত্বপূৰ্ণ নিউজ নহয় TRP নাছিল ন হয় তেতিয়া ইমানটা নাছিলে গুৰুত্ব নাছিলে TRP নাছিলে ৰেষ্ট অফ ইণ্ডিয়া নহয় ৰেষ্ট অফ ইণ্ডিয়াটো মাত্ৰ 4টাই চেনেল গতিকে GTV Sony ষ্টাৰ উপজাচি আহে এড দিবলৈ সেইটোৱে গম পাইছেনে কাৰণ প্ৰাইভেট ছেক্টৰৰ প্ৰথম আৰম্ভ হৈছে ন তেতিয়াই গোটেই অল ইণ্ডিয়াত আমি একেলগে আৰম্ভ কৰিছোঁ 90 চনতে জিঅ' আহিছে প্ৰাগো আহে মানে আমিও কেবলো আৰম্ভ কৰিছোঁ 2000 চনত আমি নিউজ চেনেল চলাই দিছোঁ তেতিয়া যেতিয়া আমি নিউজ চলাইছোঁ তেতিয়া TRP আহিছে যদিও আমাৰ অসমততো TRPৰ নাম গোন্ধই নাছিলে ইয়াত TRP মেচিন নাছিলেই তেতিয়া সেইটো সময়ত প্ৰাগ নিউজত যিটো নিউজ গৈছিলে আৰু আজিৰ তাৰিখত যিমানখিনি নিউজ বেলেগ চব চেনেলতে দেখুওৱা যায় আপুনি যেতিয়া কোৱালিটিটো কম্পেয়াৰ কৰে আপোনাৰ কেনেকুৱা লাগে মই কোৱালিটিটো আমি যেতিয়া মেলোডি গান শুনিছিলোঁ তেতিয়া যিটো মেলোডি আমি পাইছিলোঁ আমাৰ সময়ৰ মেলোডিবিলাক কিশোৰ কুমাৰৰ পৰা কুমাৰ চানু আৰম্ভ কৰি কে হঁতৰলৈকে এতিয়াতো গোটেই মানে ৰেপ টেপ EDM বেলেগ এটা আজি ল'ৰা ছোৱালী জনৰটো বেলেগ হৈ গৈ আছে মই সময়ৰ লগত মিলিবই লাগিব মই টিভি ভাল নাপাওঁ নিউজ ভাল নাপাওঁ সৌৰভ কুমাৰ চলিহাই 1950তে 50 চনতে কৈছিলে অশান্ত ইলেক্ট্ৰনত সেই তেতিয়া ৱাৰৰ মানে পিছে মানে ইণ্ডিয়াত বহুত মুভমেণ্ট আৰম্ভ হৈ গৈছিলেতো সেই মুভমেণ্টবিলাকৰ কাৰণে মানে বহুত মানে স্পৰেডিক মানে ঘটনা ঘটি আছিল আমাৰ ইয়াত বিষ্ণু ৰাভা অল ইণ্ডিয়াত তেতিয়া 50 চনত মানে সি মানে কেণ্টিনৰ যিজন মানে বৰমন্দা বুলি কৈছে অশান্ত ইলেক্ট্ৰনৰ সি মানে অনবৰতে নিউজ শুনি থাকে বাতৰি মানে তেতিয়া মানে অল ইণ্ডিয়া ৰেডিঅ' তেতিয়া মানে সেই ষ্টুডেণ্টবিলাকে চিঞৰে বৰমন্দা কিমান আৰু বাতৰি শুনি থাকে অলপ গান লগাওক গান তো সৌৰভ চলিহাই 50 মানে চনতেই বাতৰিলৈ বিৰক্ত গম পাইছেনে মই কিবা কাৰণতহে নিউজ কৰিলোঁ বাতৰিলৈ ময়ো বিৰক্ত মই নিউজ নাচাওঁ একদম ক'ত কি চলি আছে মই নাচাওঁৱেই
মই কাম কৰি ঘূৰি ফুৰোঁ, সেই মোৰ নিউজ এভৰিডে। গাঁৱৰ ভিতৰত যাওঁ, সেই গাৰো মানুহখিনি কেনেকৈ পৰহি দিনাখন গৈছোঁ, তাত কিমান গাৰো মানুহ আছে, কেনেকৈ ভেলাঘৰ কৰিছে। মোৰ বোলে এইটো ভেলাঘৰ নাম কি বোলে? ভেলাঘৰ। ভেলাঘৰ? আৰে এইটো ভেলাঘৰটো আমাৰে। কৈছে এইটো ভেলাঘৰ কিহৰ কাৰণে হৈছে? এই পৰহি আমাৰ খ্ৰীষ্টমাছ ঈদ আছে। ধৰ্ম সলনি হৈ গ'ল, কিন্তু প্ৰেক্টিচটো সলনি নহ'ব নহয়। সেইটো হয়। ঘৰটোৰ নাম এতিয়া চাহেবৰটোৰ নাম নাই নহয় ভেলাঘৰ বুলি। সিহঁতে টাৰ্কি খাব, কিবা খাব, আমাৰ ইয়াততো নাপায়। ধৰ্ম সলনি কৰিলে। ইয়াতে আৰু গাহৰি মাৰিছে আৰু গৰু মাৰিব হয়তো, আৰু ভেলাঘৰটো আছে, কমিউনিটি গোটেই মানুহখিনি সোমাইছে। মোৰ ইমান ভাল লাগিলে, চব মানুহখিনি অসমীয়া কৈ আছে। এই উমটোৰ ভিতৰত এখন গাঁৱত গৈছিলোঁ। চ' কথাবিলাক তেনেকুৱা, মানে কেতিয়াবা কিছুমান বস্তু সলনি হৈ যায়, কিন্তু তাৰ বেছটো ৰুটটোতো একে থাকি যায়। গতিকে আমি মানে বাতৰিটো এতিয়া নতুন বস্তু, হয় নহয়? বাতৰি কিমান 100 বছৰ মানহে হৈছে। 120, 30, 40, ঠিক আছে, 300 years হ'ব। গান টানবিলাকতো 1000 yearsৰ পৰা, হয় নে নহয়? মই এইটো কৈছোঁ, তাৰমানে এটা সময় আছিলে নহয়, মই সেইকাৰণে বাতৰি নাচাওঁ। গতিকে কি বাতৰি আহে আজি, আমি কি কৰিছিলোঁ সেইটো মই নাজানো। আৰু ইমান ক্ৰিটিচিজিমটো কৰাটো মই এনেও ভাল নাপাওঁ। ফ্ৰীডম দিব লাগে, এটা লাইফ, মানুহৰ জীৱনটো সৰু। খালি মোৰ কথাটো হ'ল, বি অৰিজিনেল। তোমাৰ মগজুত যি আছে তুমি সেইটোৱে কৰিবা। তোমাক হয়তো ঘৰত খেলিব ভাল পোৱা, তোমাক খেলিব নিদিয়ে, তুমি খিৰিকী দি পলাই হৈও খেলি থাকা। নালাগে, তোমাৰ মানুহে ক'ব পাৰে আমাৰ ঘৰৰ দেউতাৰ ছাপৰ্ট নাপালোঁ। ইউ আৰ এ ফেইলিয়ৰ, সেইকাৰণে বেলেগক ব্লেম কৰা। ব্লেমিং ইজ এ ৱৰ্ষ্ট গেম। আজিকালি যিটো হৈ আছে, এই কংগ্ৰেছে, বিজেপি, UDF, সেইটোৱে গৈ পাৰ্চনেল লেভেলতো বহুত, নহয়, সেইটো এটা মানে ছ'চিয়েল লেভেলৰ পৰা গৈ ছ'চাইটি ৱাট, এটা মানুহৰ পৰা দুটাৰ পৰা সেইখনে সমাজ। সেইটো ৰিফ্লেকশ্যনে হয়, সেইটোৱে ৰিফ্লেকশ্যন হয়, হয় নহয়? কৰাপ্ট আমি কৰি আছোঁ। চ' কল ডেম'ক্ৰেচি, সাধাৰণ মানুহবিলাকক যাৰ পৰা ভোট পায় তেওঁলোকক ইমান সুবিধা দিয়া হৈছে, চৰকাৰৰ পৰা আৰম্ভ কৰি এতিয়া নিউজ চেনেল পৰা হাবি-জাবি। আজি এটা ইণ্টেলেকচুৱেল মানুহৰ নাম গোন্ধে নাই। আজি মই নকওঁ, যোন পঢ়া শুনা কৰা মানুহ, এজন মানুহক মানে পলিটিকেলি ইমান উঠাই লোকৰ মানুহ এজন একদম পদ্মশ্ৰী পাই গ'ল, অথচ গোটেই জীৱন সেই গছ গছনিৰ লগত লাগি শেষ কৰি দিলে, বটানী হজম কৰি দিলে। তেওঁ কোনোৱেই চিনি নাপালে, কোনো ৰিকগনাইজেই নকৰিলে। চ' প্ৰপাৰ জেগাত প্ৰপাৰ মানুহ ৰিকগনাইজ হ'ব লাগে। আমাৰ ইণ্ডিয়াখন এনেকুৱাই, দ্ৰোণাচাৰ্য আমাৰ গুৰু, যিজন গুৰু ৱৰ্ষ্ট গুৰু, যোনে ষ্টুডেণ্টৰ পৰা আঙুলি কাটি লৈ গুচি যায়, আৰু তেওঁৱে হ'ল আমাৰ গুৰু, হয় নহয়? গতিকে এইখন আমাৰ ভাৰত হয়। পাৰ্চনেল লেভেলত মই একলব্যক বেছি মানুহ। গতিকে মানে মটিভেশ্যন, মই ভাবোঁ আমাৰ আপুনি এইটো কৰক দেই, আমি ইয়াতে এনেকৈ এখন স্কিল ডেভেলপমেণ্টৰ স্কুল খুলিছোঁ, আপোনালোক আহক। আপোনালোকৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক যোনবিলাক সঁচা অৰ্থত সেই বাঁহ বেতৰ কাম ঘৰ কৰে, তেওঁক মাতক। আৰু এটা বয়সীয়াল মানুহ আছে, আজীৱন বাঁহ বেতৰ কাম কৰিল, তেওঁ সেই অকল পাচিয়ে বনাই আছে। তেওঁক আনি ট্ৰেইনিং যে দিব লাগে, যে আপুনি ইমান স্কিল মানুহ, গোটেই জীৱন আপোনাৰ বাঁহৰ লগত গৈছে, আহকচোন আমি শিকাওঁ, সেইটো নিশিকায়। সেই বুঢ়া মানুহটোক কি শিকাম? সৰু এটা ল'ৰা, সি বাঁহৰ বেতৰ একোৱেই নাজানে, তাৰ নামত লৈ আহিলে, গভৰ্ণমেণ্টে পইচা দিছে, হোষ্টেলৰ পৰা আৰম্ভ কৰি খোৱা বোৱা চবতে 4 টকা 5 টকাকৈ মাৰি আল্টিমেটলি এটা মানে এটা প্ৰডাক্ট এটা এৰি থৈ গুচি যায়। একো ডেভেলপ নহয়, স্কিল ডেভেলপেই হওক বা মটিভেশ্যন কেম্প হওক, এইবিলাক ৰবীন শৰ্মাই মটিভেশ্যন কৰি ডাঙৰ ডাঙৰ কৰ্পৰেটত, মানে মই এইটো ৰবীন শৰ্মা শুনিলে মোৰ মানে গায়ে মানে বেয়া লাগে। এইটোত আপোনাৰ মই এটা বস্তু লক্ষ্য কৰিছোঁ, আপোনাৰ এইটো আগৰ পৰাই আছিলে, নিউজতো লাগি আছে, লগতে বাঁহৰ দি কি কৰিব পৰা যায়, কেনেকে কৰিব পৰা যায়, সেইটোতো কণ্টিনিউচলি লাগি থাকিলে, চাইমালটেনিয়াছলি। এইবিলাক আমাৰ নিজৰ এতিয়া তুমি বহি আছা এইখন, হয় নহয়, আমাৰ নিজৰহে। চিনি পাওঁ, সেই বস্তুটো ডেভেলপ কৰিবলৈ আপুনি আৰু কিবা চেষ্টা কৰিলে নে নাই? মই আজীৱন ডেভেলপেই কৰি আছোঁ। আজীৱনটো কি হয়? হোল লাইফ। অ'কে। নাই, এতিয়া মানে এইটো আকৌ মাৰ্কেটলৈ উলিয়াই অনা বা অসমৰ বাহিৰলৈ লৈ যোৱাটো ফিনিশ্ড প্ৰডাক্টছ। কিছুমান মানুহে
বহুত কষ্ট কৰি এই জীৱন ভেন গগে গোটেই কষ্ট কৰি এটা মানে তেখেতৰ হেৰিটো লাষ্টত মৰাৰ পিছত মানে মৰাৰো 200-100 বছৰ পিছতহে আজি হায়েষ্ট মানে দামত পেইণ্টিং বিক্ৰী হয় কাফকাৰ কিতাপ তেওঁৰ জীৱনকালত পাব্লিছেই নহ'ল এখন জ্বলাই দিব দিলে বন্ধুটোক তেওঁহে পাব্লিছ কৰাৰ পিছত এতিয়া কাফকা সদায় ওৱান অফ দ্য মানে টপ মানে 3জনৰ ভিতৰত ৰাইটাৰ সদায় ফ্ৰেঞ্চ কাফকা থাকে সেইবিলাক হ'ল মোৰ গুৰু মোৰ ইমান মোক চেল তেল নালাগে মই ক্ৰিয়েট কৰি যাওঁ মই মৰা 300 বছৰ পিছতো যদি কয় এই ডিজাইনবিলাক তেখেতে কৰি গৈছিলে সেইকাৰণে মই এতিয়া একদম ধুবুৰীৰ পৰা শদিয়ালে মই ডেকাচাং বনাই গৈ আছোঁ ডেকাচাং নট এ বিজনেছ ইটছ কালচাৰ টুৰিজিম হাতত লৈছোঁ এইকাৰণে এটা ৰেভিনিউ আহিব ল'ৰা ছোৱালীবিলাককতো খোৱা বোৱাৰ পইচা দিব লাগিব নহয় প্লাছ এটা বেটাৰ মানুহৰ লগত ইণ্টাৰেকশ্যন হ'ব আজি জাৰ্মানৰ পৰা আজি ফ্ৰান্সৰ পৰা আজি US পৰা অহা মানুহ কালি চেন্নাইৰ পৰা অহা বেলেগ বেলেগ মানুহ সদায় হেণ্ডেল কৰিব লাগে আৰু মানুহ হেণ্ডেল কৰাটো ইমান ইজি কথা নহয় আৰু বিয়া এখনত বিনা পইচা মাতিছে যি খুৱাব লাগিব পইচা দি খাব সামান্য নিমখ বেছি হ'লেও কমপ্লেইন নিমখ কম হ'লেও কমপ্লেইন একুৰেচিত থাকিব লাগিব একুৰেচিত থাকিলেই কিন্তু সমাজখন নিজেই মানে ভাল চেপ এটা ল'বই স্বচ্ছ ভাৰতৰ কথাটো আমাক কৈ লাভ নাই আমি ইয়াত লেতেৰা কৰিলে কোনো কাষ্টমাৰেই নাহিব গতিকে ইটছ আৱাৰ ডিউটি ন মানে মোক বাউণ্ড কৰা হৈছে যে মই চাফাই কৰিব লাগিব জোৰ জবৰদস্তি ডাষ্টবিনত মই পেলাবই লাগিব বুলি মোক মানে কোনোৱে ক'ব লগা হোৱা নাই ইটছ মাই ডিউটি টু ক্লিন দ্য ৰিজৰ্ট চ' দেট পিপল কাম অ'কে ইটছ ছাচ এ ৱাণ্ডাৰফুল ক্লিন চাফ চিকুণ নহয় চ' সেইবিলাক আমি তৈয়াৰ কৰিছোঁ নাথিং ইয়াতে কিন্তু কোনো বস্তুৱে মানে গিফটেড হয় গড গিফটেড মানুহে কি কৰা গিফটেড নহয় আমি বাকী যি কৰিবলৈ আমি নিজে কৰোঁ আমি অসমীয়া মানুহ আমাৰ নাই ৰনোৱা নাই সজোৱা অম্বিকাগিৰি ৰায়চৌধুৰী কৈয়ে গৈছে ধৰ যাৰো ধৰ ভাই আৰু ৰবৰ সময় নাই এতিয়া এই ফিলচফি মানা মানুহ কেইজনমানহে আছেগৈ সদায় কেইজনমানেই থাকে সদায় থাকে আৰু আমাৰ 100 বছৰ পিছতো কেইজনমানেই থাকিব কমন মানুহবিলাক সদায় তেনেকুৱাই থাকিব যুদ্ধ বিগ্ৰহ কৰি লাভ নাই সেই যেতিয়া ৰোমানবিলাকৰো দেখা পাওঁ সেই ৰজা তজা এইবিলাক মানে ইডিপাছৰ মানে আৰু বেলেগ বেলেগ ছয়বিলাক চালোঁ সাধাৰণ প্ৰজাবিলাক সেনেকেই থাকে সেই ৰজা তাৰে ভিতৰতে গ্লেডিয়ৰ 2-এটা ওলাই যায় হাৰকিউলিছ এটা ওলাব তেনেকুৱা আৰু মানে সদায় সেনেকুৱাই পৃথিৱীখন চবকে সমান সেইটো লেভেললৈ ভগৱানে সৃষ্টিয়ে কৰা নাই আৰু আমি মনুষ্য আমি কেনেকৈ পাৰিম মই খালি এটা লাষ্ট বস্তু আপোনাৰো সময় থেকে হৈ গৈছে ফোন আহি আছে হয় এটা বস্তু মই সুধিম যোন নতুন এতিয়া এণ্টাৰপ্ৰেনাৰ্ছ উঠি আহিছে নতুন বস্তু খালি কপি কাট কৰিবলৈ নহয় নতুন কিবা আইডিয়াজ লৈ যোনে ষ্ট্ৰাগল কৰি আছে তেখেতসকলক আপুনি কি মেছেজ দিব পাৰ্চনেলি প্ৰথম কথা হ'ল যে যোনে ষ্ট্ৰাগল কৰি আছে তো হোল লাইফটো ষ্ট্ৰাগলেই কৰি থাকিব লাগিব তেনেকুৱা ষ্ট্ৰাগল কৰি থকাটো বেয়া শব্দ নহয় আমাৰ মানুহে কয় মই ষ্ট্ৰাগল কৰি আছোঁ মানে পিটি এটা মানে ধৰণৰ শব্দ বুলি কয়তো আমি গান শুনিছোঁ আই লাইক টু ছেটল ডাউন বাট হয় গানতে কৈ গৈছে দেখোন তেওঁলোকে ছেটল হ'ব পৰা নাই নহয় দে ওন লেট মি সিহঁতে মোক মানে হ'বই নিদিয়ে কম্পিটিটৰ আহিব আহিব এমপ্লয়ী চেবটেজ কৰিব দিছ ইজ এ পাৰ্ট আদাৰৱাইজ যদি ট্ৰাইবেল ছ'চাইটিত যোৱা যায় পাহাৰৰ ওপৰত 10 দিন খোজকাঢ়ি গৈ সৰু এখন গাঁও তাত একো নাই দে আৰ ভেৰি হেপী দে আৰ নেচাৰেল বিং কেতিয়াবা বহুত ডাঙৰ ডাঙৰ মানুহ বিবেকানন্দৰ নিচিনা মানুহ সেইকাৰণে সেনেকুৱা হৈ যায় সেইটো এটা বেলেগ কিন্তু মই ভাবোঁ যিবিলাক নতুন এণ্টাৰপ্ৰিনাৰ উঠি আহিছে কিবা এটা কৰিম বুলি চৰকাৰী চাকৰি নকৰোঁ কাৰো ওচৰত হাত নাপাতোঁ মই ভাবোঁ যিমান পাৰি ক্ৰিয়েটিভ হ'ব লাগিব নকল কপি কেট কৰি আৰু মানে আজিকালি যুগটো মানে কপি পেষ্টৰ যুগ হৈ গৈছে সেইটো বৰ মানে প্ৰব্লেমেটিক আৰু মানে মই খুব বেয়াই পাওঁ ফৰৱাৰ্ড কৰা কপি পেষ্ট কৰা অমুকে অমুক কৰিছে ময়ো কৰোঁ কম্পিটিশ্যন কৰি মইতো কম্পিটিশ্যনেই নকৰোঁ জীৱনত
য'ত একো নাই শ্মশান টশান এনেকুৱা জেগাত যোন মানুহ নাযায় মই তাতেহে যাওঁ মাটি পানী দৰত মাটি কিনো পাছত এইবিলাক যেতিয়া সোণ হৈ যায় তেতিয়া কয় আপুনি ইমান মাটি কেনেকৈ কৰিলে বোলে মাটি নলয় মানুহে লুইতে খহাই ফুৰিছে আপুনি লওক লওক বুলি কয় মানুহে কয় পাগল এই মাজুলীৰ মানে মানুহ আহিছে গুৱাহাটী তেওঁ গুৱাহাটীৰ মানুহ মাজুলীত গৈ ক'ত চহৰত মাটি ল'লেও বেলেগ কথা গড়মূৰ বা কমলাবাৰীত ক'ৰ লুইতৰ পাৰত লৈছে ডেইলি খহাই আছে নদীখনে আমি গৈতো পূৰা বান্ধি দিছোঁ পাৰ আমি লুইতক আমিতো ভেটিব নোৱাৰোঁ তেওঁক বাটটো উলিয়াই দিছোঁ সচ্ছল কৰি দিছোঁ যাতে খহাব নালাগে গোটেই পাৰটো আমি কংক্ৰিট বান্ধি দিছোঁ ৰখি গ'ল এতিয়া মানুহ আৰু স্পাৰিং কৰি দিলে নদীখন হয়তো সোঁতটো সিফালে গুচি যাব সেইফালে গুচি গ'লে বেলেগৰ মাটি খহাব তেওঁলোকেও বেয়া পাব য'ত আছে নদীখনে নেচাৰেল কৰ্চটো তাতে যাতে খহাব নোৱাৰে কেনেলৰ নিচিনা এটা ছাইড বান্ধি দিছোঁ আৰু নদীখন সিফালে দ হৈ আছে নদীখনো মোৰ ওচৰত থাকে মই নদীখন আকৌ গুচি যোৱাটোও নিবিচাৰোঁ নদীখনেইতো বিউটি গতিকে সেই শান্তিৰ মোৰ দেউতা ইঞ্জিনিয়াৰ আছিলে ENDৰ ইঞ্জিনিয়াৰ গতিকে সৰুৰ পৰা নদীৰ লগতে ঘূৰা সেইকাৰণে নদীৰ বিষয়ে জানিছোঁ গতিকে নদীখনক সন্মান কৰি বাটটো ওলাই দিছোঁ বাৰিষা কঁপি থাকোঁ কিন্তু ক'ত কি হৈ যায় ভাল লাগিলে আপুনি মিডিয়া লাইনটো মিছ কৰে নে নকৰে মইতো এইবিলাকে মিডিয়া মোৰ এতিয়া তাৰ ইনভলভমেণ্টটো মিছ কৰে নকৰে এতিয়াতো খালি চাইহে মই এতিয়া যাম মোৰ প্ৰেছ মিট আছে আজি এই চিনেমাত ক'ত মিছ কৰিম মই সময় নাই মোক সদায় মাতি থাকে মই নাযাওঁ ঠিক আছে থেংক ইউ ৱেলকাম আগবাঢ়ি যোৱা আৰু